গুড মৰ্নিং সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া দেখিছেনে আমাৰ কঠিয়ানীলৈ গৈছোঁ। কঠিয়ানীখন অলপ আঁতৰত আছে আৰু গা পা ধুই মেলি মই দেউতাক চাবৰ বাবে গৈছিলোঁ। আৰু এয়া দেউতাই মৈদানি আছে কঠীয়া সিঁচিবৰ বাবে। ভাবিলোঁ আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ আৰু স্মৃতি হিচাপেও থাকি যাব। এয়া আমাৰ চাৰিওফালৰ পৰিৱেশটো দেই। তাৰ পাছতে যিহেতু পানী অলপ কমি আছিলে সেয়েহে মই অলপ হেল্প কৰি দিলোঁ দেউতাক। আৰু এইফালে আমাৰ ভণ্টি আহি গ'ল ভিডিঅ' বনাবলৈ। তাৰপিছতে আহিলে এইজনী টিকলি পানী চানী লৈ আহিছে আৰু এইখন মৈ হৈছে, মৈৰ ওপৰত সেইখিনি গধুৰকৈ মাটি তুলি লোৱা হৈছে। এয়াই আৰু ভাল লাগে এনেকৈ। এয়া দেউতাই কোৰ মাৰি আছে, মাটিখিনি অলপ সমান কৰি আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। এইফালে দেউতাই অলপ পানী সিঁচি দিছে, এইফালেখিনি হৈ গ'ল বাৰু। তাৰপাছতে এইজনী আমাৰ টিকলি দেখিছেনে, তাই কলপাত লৈ খেলিছে। সৰুতে যে আমিও কিমান কি খেলিছিলোঁ আৰু মনত পৰি গ'ল নিজৰ স্মৃতিবোৰ। তাৰপাছতে এয়া ফটকা বুলি কৈছে, এইটো ফটকা নে কি কিবা এটা আনিছে, মূৰত ফুটাই দিলে থপককৈ ফুটে আৰু তাই সেইটো লৈ খেলিছে। তাকে দেখাইছে এইটো চোৱাচোন বুলি। আৰু ভিডিঅ' আৰত কিন্তু ভণ্টি আছে দেই, এইজোপা গছজোপা বুলি দেখাইছে তাইক চবকৈ। সঁচাকৈ এইবোৰে সৰু সৰু নহয় জানো, আমিও আগতে খেলিছিলোঁ। এতিয়া আৰু সেইবিলাক স্মৃতি। আৰু সঁচাকৈ দেখিবলৈ চাওকচোন কিমান ধুনীয়া। আৰু এইফালে দেখিছেনে, ময়ো দেউতাক একদম হেল্প কৰি দিছোঁ মৈ টনাত। আৰু যিমানখিনি পাৰোঁ কৰিবলৈ চেষ্টা কৰোঁ, আৰু কিমান কৰিব পাৰিছোঁ সেয়া নাজানো। দেউতাই বাৰু এইবিলাক কৰিবলৈ নকয়, কিন্তু মইহে নিজে আগবাঢ়ি গৈছোঁ। আৰু ভণ্টিও কৰিছে বাৰু, কিন্তু ভিডিঅ' ক্লিপহে কৰি ৰখাই থ'বলৈ নহ'ল। এইফালে আমাৰ মায়ে চাহ লৈ আহি গ'ল আৰু আমি চবেই চাহ খাইছোঁ এতিয়া। তাৰপাছতে এয়া ধান আনিলে কঠীয়া সিঁচিবলৈ। মায়ে এইয়া ধান আৰু এইখিনি চাওকচোন কিমান ধুনীয়াকৈ গজালি ওলাইছে। এতিয়া এইখিনি সিঁচি দিব। এইফালে এয়া দেউতাই কঠীয়া সিঁচিছে আৰু মানে ধানখিনি সিঁচিছে আৰু ভাগ ভাগ কৰি লৈছে। মানে যিহেতু কঠীয়াখিনি বেলেগ বেলেগ ধানৰ খেতি কৰা হ'ব, সেইকাৰণে। সঁচাকৈ ভাল লাগে নহয়নে এনেকুৱা পৰিৱেশত। আৰু সৰুৰ পৰা এনেকুৱা পৰিৱেশ দেখি আছোঁ, ভাল লাগে। আৰু এইখিনি সময় আমাৰ বাবে সঁচাকৈ প্ৰিয়। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ সকলোকে। এয়া দেউতাই ভাগ ভাগ কৰি লৈছে, ধান যিহেতু বেলেগ বেলেগ আছে। আৰু ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।